হেল্ল' গাইজ, কি খবৰ? মই সুস্মিতা আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল সুস্মিতা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভাল, মোৰ ভালেই। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি, গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। আজি মই পাতত দিয়া মাছ বনাম, গতিকে কেনেকৈ বনাওঁ দেখাই আছোঁ। কলপাতত দিয়া মাছ, গতিকে মই পাতখিলা কাটি লৈ আহিলোঁ আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেকৈ কি বনাওঁ দেখাই আছোঁ। এয়া মই কলপাত এখন লৈছোঁ। আপোনালোকে হালধি পাতো ল'ব পাৰে, কিন্তু মোৰ ওচৰত হালধি পাত নথকাৰ কাৰণে মই কলপাত লৈছোঁ। আৰু এতিয়া মই এইখন গেছত অকণমান লেৰেলিয়াই ল'ম। লেৰেলিয়াই ল'লে মানে পাতখন ফাটি নাহে। এনেদৰে আপোনালোকে কৰি ল'ব পাৰে। তেতিয়া মাছখিনি দিলে মানে কলপাতখন ফাটি নাযায়। এয়া মোৰ কলপাতখন লেৰেলি গ'ল। আপোনালোকে এনেকৈ কৰি ল'ব, নহ'লে মানে পাতখন ফাটি যায় নহয়। মই এনেকৈ কৰি ল'লোঁ আৰু এতিয়া মই মাছখিনি পাতত দিম। এয়া মই কলপাতখনত 3 পিচ মাছ দিছোঁ আৰু নহৰু দিছোঁ, লগতে জলকীয়াও দি দিছোঁ। আপোনালোকে সৰু সৰু মাছ ল'ব আৰু হালধিৰ পাত ল'ব। হালধি আৰু সৰু সৰু মাছৰ যোনটো গোন্ধ, হালধিৰ পাতৰ যোনটো গোন্ধ ওলায়, বহুত ধুনীয়া লাগে। মই কলপাত লৈছোঁ আৰু সৰু মাছো নাপালোঁ, সেইকাৰণে মই ডাঙৰ মাছে লোৱা হ'ল। আৰু এয়া মই নিমখ দিলোঁ আৰু এতিয়া কলপাতকেইখন এনেদৰে ভাজ কৰি ল'ব। ভাজ কৰি লৈছে, দেখিছেনে কিমান ধুনীয়াকৈ ভাজ হৈছে? এনেদৰে ভাজ কৰি দিব। পাতখিলা বৰ ধুনীয়াকৈ ভাজ হৈছে, কাৰণ আমি গেছত অকণমান লেৰেলাই লৈছিলোঁ, সেইকাৰণে বহুত ধুনীয়াকৈ ভাজ হৈছে, নহ'লে ফাটি গ'লহেঁতেন। আৰু আপোনালোকে এনেকৈ বান্ধি ল'ব, যাতে কলপাতখন খোল খাই নাযায়। এয়া বান্ধি কেনে হৈ গ'ল। এতিয়া আমি ভাপত দিম। এতিয়া মই গেছটো জ্বলাই লৈছোঁ। গেছটো জ্বলোৱাৰ পিছত টেৱাখন দি দিছোঁ। টেৱাখনৰ ওপৰতে আমি টোপোলাটো দি দিম আৰু টোপোলাটো আমি এটা বাচনেৰে ঢাকি দিম, যাতে সি ভাপত ধুনীয়াকৈ সিজে। এয়া মই বাচন এটাই দি ঢাকি দিছোঁ। বাচন দি ঢাকি দিলে ভাপত বহুত ধুনীয়াকৈ সিজে। আৰু আপোনালোকে মাজে সময়ে ইয়াক লুটিয়াই থাকিব, যাতে দুইফালে ধুনীয়াকৈ সিজে। এতিয়া মই মাছখিনি পাতি দিলোঁ, টেৱাত দিছোঁ, কাৰণ কেলৈ জুইত হ'লে বেছি ধুনীয়া হয়। কিন্তু এতিয়া জুইটো ধৰিবলৈ তেনেকুৱা ব্যৱস্থা নাই, সেইকাৰণে টেৱাতে পাতি দিছোঁ, গেছত দি দিছোঁ। আৰু আপোনালোকে এনেকৈ বনাব পাৰে, ভাপত এনেকৈ ঢাকি দিব লাগে বাতি এটাই, তেতিয়া ধুনীয়া হয় আৰু। এতিয়া মই 5-10 মিনিটমানৰ পিছত আহি কেনে চাইছোঁহি, এয়া ধুনীয়াকৈ হৈছে। আমি তলৰ ফালে অকল সিজালে নহ'ব, ওপৰ ফালেও সিজাব লাগিব। গতিকে ইয়াক আমি ওপৰ ফালটো তল কৰি দিম। এয়া দেখিছে নহয়, অকণমান ডেৰা ডেৰা হৈ গৈছে কলপাতখন, মানে ধুনীয়াকৈ হৈছে। এতিয়া আমি আকৌ বাতিটোৱেদি ঢাকি দিম, যাতে ইফালেও ধুনীয়াকৈ সিজে। মাছখিনি হোৱালৈকে মই আপোনালোকক বস্তু এটা দেখাম, গতিকে চাই থাকক ভিডিঅ'টো। এয়া হৈছে বগৰী, এয়া নিমখত থোৱা হয় বগৰী। আৰু এইটো খাই খাই শেষেই হৈছে, আমলখি আছিলে, আমলখি আচাৰ। তাৰপিছত এয়া বগৰীয়া হয়, জলকীয়া লগত থৈছে।
এয়াও বগৰী হয়, জলকীয়াৰ লগত থৈছে। আৰু এইটো মই বনাইছিলোঁ যে খৰিচা আচাৰ। এইটো জলকীয়া থৈ দিছে, ঘৰৰ জলকীয়া। এইটোত আম আচাৰ আছে, আৰু এইটোত হৈছে আমলখি আচাৰ। এয়া হৈছে নেমু টেঙাৰ আচাৰ। এইটো হৈছে জলফাই। এইটো আকৌ বগৰীত হৈছে। এইটোত হৈছে জলফাই হয় এইখিনি, জলকীয়াৰ লগত থৈছে এইখিনি। এইটো হৈছে আম আচাৰ, আৰু এইটো হৈছে আমলখি আচাৰ। এয়াই হৈছে আচাৰৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। এয়া ইমানখিনি আছে আচাৰ। আপোনালোকে আচাৰ খাই কোনে ভাল পায় জনাবচোন। আমাৰ মায়ে আচাৰ থৈ কিনে খুব ভাল পায়। বগৰীখিনি দেখি কেনে চাগে খাওঁ লাগিছে বহুতৰে। এয়া আচাৰ। আচাৰখিনি চাই যেতিয়া হৈ গ'ল, এতিয়া মই মাছখিনিও চাই লওঁ হ'ল নে নাই হোৱা, নহ'লে দেৰি থাকিব। এয়া মোৰ মাছ হৈয়ে গ'ল, এইফালেও সিজি গ'ল। তেনেহ'লে মই এতিয়া গেছটো অফ কৰি কেনে ইয়াক এখন প্লেটত উলিয়াই লওঁ। এয়া মই প্লেট এখনত উলিয়াই লৈছোঁ। বহুত গৰম হৈ আছে, সেইকাৰণে মই চামুচেৰে উলিয়াই লৈছোঁ। এতিয়া মই পাতখনৰ পৰা মাছখিনি উলিয়াই ল'ম। গৰম হৈ আছে পূৰা, গৰমে উলিয়াই দিছোঁ। এয়া চাওক, মাছখিনি বহুত ধুনীয়াকৈ সিজি গ'ল। জলকীয়াও সিজি গ'ল আৰু নহৰুও সিজি গ'ল ধুনীয়াকৈ। কেনেকুৱা লাগিছে দেখিবলৈ জনাবচোন আপোনালোকে। এতিয়া মই মাছখিনি বেলেগ এখন প্লেটত উলিয়াই লৈছোঁ। আৰু আপোনালোকে দেখিছেনে, এয়া ইমান ধুনীয়াকৈ সিজি গ'ল। পূৰা গৰম ধোঁৱা ওলাই আছে। এয়া চাওক, বৰ ধুনীয়াকৈ সিজি গ'ল মাছখিনি। আৰু এতিয়া আমি কাঁইটখিনি এৰাই ল'ম আৰু পিটিকা বনাম। নেমু টেঙা এটা ছিঙিবলৈ আহিলোঁ। এয়া চাওক, নেমু টেঙা ইমান ধুনীয়া লাগি আছে। এয়া নেমু লাগি আছে, কিছুমান ডাঙৰ হৈছে, কিছুমান সৰু হৈ আছে। ইয়াৰ পৰাই নেমু এটা ছিঙি লওঁ পিটিকাত দিবলৈ। পিটিকাত টেঙা অকণমান নহ'লে ভাল নালাগে, সেইকাৰণে মই নেমুটো লৈ লৈছোঁ। মাছখিনিৰ কাঁইট এৰাই লোৱা হ'ল, সেইকাৰণে ইয়াত মই নেমু টেঙা চেপি দিম অকণমান। বেছি ল'ব নালাগে, অকণমান ল'লে হ'ব। ইয়াত অকণমান নিমখ দি ল'ম। নিমখ দিয়াটো অকণমান কম হ'ল, সেইকাৰণে মই আৰু অকণমান দি লৈছোঁ। এতিয়া মই ইয়াত টেঙা চেপি দিম। টেঙা চেপি লোৱাৰ পাছত এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম। জলকীয়া, নহৰু সকলোখিনি মই মিক্স কৰি ল'ম। আপোনালোকে পাৰিলে আদাও দিব পাৰে, আদাৰ গোন্ধটো ভাল লাগে। কিন্তু মই সৰু মাছত আদা দিলেহে বেছি ভাল পাওঁ, কাৰণ এইখিনি ডাঙৰ মাছ হয়, সেইকাৰণে মই ইয়াত আদা দিয়া নাই। ইয়াত অকল নহৰু, জলকীয়া, নিমখ আৰু নেমু টেঙা অকণমান চেপি দিছোঁ। এয়া মোৰ মাছৰ পিটিকা বনাই ৰেডি হৈ গ'ল। আপোনালোকে কমেণ্ট বক্সত জনাবচোন কোনে পিটিকা খাই ভাল পায়। মই বহুত ভাল পাওঁ, সেইকাৰণে মই পিটিকাই বনাই থাকোঁ। হে গাইজ, মাছৰ ৰেচিপিটো কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে কমেণ্ট বক্সত মোক জনাব কেনেকুৱা পালে, আৰু লাইক এটা কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।